নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গভ জব এলাৰ্ট তথা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যে বন্ধুসকল, পুনৰ পদ মুকলি হ'ল অসম চৰকাৰৰ ফালৰ পৰা আৰু পষ্টকেইটা আহিছে DME এছাম মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা পষ্টকেইটা মুকলি হৈছে আৰু টোটেল পষ্ট আছে 138টা আৰু পষ্টকেইটা হৈছে গ্ৰেড 4 পষ্ট। আপোনালোকে এই পষ্টকেইটাত যদি আবেদন কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেধৰণে আবেদন কৰিব আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগিব, সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, যাতে এই পেজকেইটাত এপ্লাই কৰাত কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলোৱা ঘণ্টাৰ বটনটোত ক্লিক কৰিব, যাতে এনেকুৱা ধৰণৰ ন'টিফিকেশ্যনবোৰ পায় আৰু যাতে এপ্লাই কৰিব পাৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নেম অফ দ্য পোষ্ট, 1 নম্বৰ পোষ্ট হৈছে ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল, টোটেল পোষ্ট আছে 71টা। আৰু 2 নম্বৰ পোষ্ট হৈছে গ্ৰেড 4 আৰু টোটেল পোষ্ট আছে 4টা। 3 নম্বৰ পোষ্ট হৈছে এটেণ্ডেণ্ট আৰু টোটেল পোষ্ট আছে 10টা। আৰু 4 নম্বৰ পোষ্ট হৈছে লেবৰেটৰী এটেণ্ডেণ্ট আৰু টোটেল পোষ্ট আছে 30টা। আৰু 5 নম্বৰ পোষ্ট হৈছে পিয়ন আৰু টোটেল পোষ্ট আছে 6টা। আৰু 6 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰী আৰু টোটেল পোষ্ট আছে 4টা। আৰু 7 নম্বৰ পোষ্ট হৈছে এট্ৰিচাৰ বেৰিয়াৰ আৰু টোটেল পোষ্ট আছে 8টা। আৰু 8 নম্বৰ পোষ্ট হৈছে সুইপাৰ আৰু টোটেল পোষ্ট আছে 15টা। আৰু 9 নম্বৰ পোষ্ট হৈছে ৰিচেপশ্যন হেল্থ এটেণ্ডেণ্ট আৰু টোটেল পোষ্ট আছে 4টা। আৰু 10 নম্বৰ পোষ্ট হৈছে কুক, টোটেল পোষ্ট আছে 4টা। আৰু 11 নম্বৰ পোষ্ট হৈছে এনিমেল এটেণ্ডেণ্ট, টোটেল পোষ্ট আছে 2টা। আৰু 12 নম্বৰ পোষ্ট হৈছে ধুবি ৱাচমেন ফৰ ওমেন আৰু টোটেল পোষ্ট আছে 12টা। আৰু 13 নম্বৰ পোষ্ট হৈছে পেকাৰ আৰু টোটেল পোষ্ট আছে 12টা। আৰু 14 নম্বৰ পোষ্ট হৈছে ৱৰ্কশ্বপ ৱৰ্কাৰ আৰু টোটেল পোষ্ট আছে 6টা। আৰু এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে, ইয়াৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন লাগিব, যিকেইটা টোটেল পোষ্টৰ আপোনালোকে আপোনালোকে 8 পাছ কৰিলে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এলিজিবল হ'ব বা এপ্লাই কৰিব পাৰে। আৰু এই পোষ্টৰ পে স্কেল খুবেই ভাল দিছে, 12,000 টকাৰ পৰা 52,000 টকালৈ দিছে। আৰু গ্ৰেড পে আছে 3,900 টকা। আৰু এই পোষ্টত যদি আবেদন কৰিব বিচাৰে আপোনাৰ বয়সটো লাগিব 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। 01/01/2020 ভিতৰত হোৱা আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী হ'ব লাগিব। আৰু এই পোষ্টৰ কাৰণে যিসকল কেণ্ডিডেটে বা প্ৰাৰ্থীয়ে এপ্লাই কৰিব, যি কাষ্টে নহওক, কোনো ধৰণৰ আবেদন বা এপ্লিকেশ্যন ফিজ দিব নালাগে। যিয়ে নহওক, আপোনালোকে ST হওক বা OBC হওক বা আদাৰ হওক, কোনো ধৰণৰ প্ৰাৰ্থীয়ে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু হাউ টু এপ্লাই, আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড আছে বা এলিজিবল হয়, সেইসকল কেণ্ডিডেটে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু অনলাইন মাধ্যমেৰে এপ্লাই কৰা লিংকটো হৈছে www.dme.assam.gov.in। এই ৱেবছাইটটোত যাই আপোনালোকে এপ্লাই কৰিব পাৰিব, বা মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, আপোনালোকে তাৰ পৰা যায়ো এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টকেইটাত এপ্লাই কৰাৰ ইম্পৰ্টেণ্ট ডেটকেইটা হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফৰ্ম এপ্লাই কৰা ডেট 15/5/2020, এই তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। আৰু 30/05/2020 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব, বা সেই তাৰিখলৈকে আপোনালোকে সেই তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। যে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। এটা সৰু ইনফৰমেশ্যন, যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে এনেকুৱা ভিডিঅ'বোৰ পায়। আৰু কেনেকুৱা লাগিল বা ন'টিফিকেশ্যনটো পাই কেনেকুৱা লাগিল আপোনালোকে সেই কথাখিনি জনাব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ।